মোৰ মৰমৰ বন্ধুসকল, আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ JL লাৰ্ণিঙৰ তৰফৰ পৰা। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ কিছুমান দিৱসৰ বিষয়ে। সেইখিনি চাব বুলি আশা ৰাখিলোঁ। 1 নম্বৰ, লাচিত দিৱস 24 নৱেম্বৰত পালন কৰা হয়। নেক্সট, বিশ্ব বাধাগ্ৰস্ত দিৱস 3 ডিচেম্বৰত পালন কৰা হয়। নেক্সট, অসম দিৱস 2 ডিচেম্বৰত পালন কৰা হয়। নেক্সট, জনসংখ্যা দিৱস 11 জুলাইত পালন কৰা হয়। নেক্সট, শিল্পী দিৱস 17 জানুৱাৰীত পালন কৰা হয়। নেক্সট, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন 23 জানুৱাৰীত পালন কৰা হয়। নেক্সট, গণতন্ত্ৰ দিৱস 26 জানুৱাৰীত পালন কৰা হয়। নেক্সট, স্বাধীনতা দিৱস 15 আগষ্টত পালন কৰা হয়। নেক্সট, বীৰ চিলাৰায় দিৱস 21 ফেব্ৰুৱাৰীত পালন কৰা হয়। নেক্সট, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰীত পালন কৰা হয়। নেক্সট, বিশ্ব নাৰী দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয়। নেক্সট, মে দিৱস 1 মে তাৰিখত পালন কৰা হয়। নেক্সট, বিজ্ঞান আৰু প্ৰযুক্তি দিৱস 11 মে তাৰিখত পালন কৰা হয়। নেক্সট, বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। নেক্সট, ৰাভা দিৱস 20 জুন তাৰিখত পালন কৰা হয়। নেক্সট, শিক্ষক দিৱস 5 ছেপ্টেম্বৰত পালন কৰা হয়। নেক্সট, গান্ধী জয়ন্তী দিৱস 2 অক্টোবৰত পালন কৰা হয়। নেক্সট, বিশ্ব শান্তি দিৱস 24 অক্টোবৰত পালন কৰা হয়। নেক্সট, আন্তৰ্জাতিক দুৰ্যোগ নিবাৰণ দিৱস 13 অক্টোবৰত পালন কৰা হয়। নেক্সট, শিশু দিৱস 14 নৱেম্বৰত পালন কৰা হয়। নেক্সট, বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয় অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত। নেক্সট, মে ডাম মেফি 31 জানুৱাৰীত পালন কৰা হয়। নেক্সট, অসম চাহ উৎসৱ নৱেম্বৰৰ পৰা জানুৱাৰীলৈ পালন কৰা হয়। নেক্সট, কাজিৰঙা হস্তী মহোৎসৱ ফেব্ৰুৱাৰী মাহত পালন কৰা হয়। মৰমৰ বন্ধুসকল, আপোনালোকে ইমান সময় কষ্ট কৰি ভিডিঅ'খন চাই থকাৰ বাবে অন্তৰৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী পইণ্টটো হ'ল অম্বুবাচী মেলা জুন মাহত পালন কৰা হয়। নেক্সট, টুচু পূজা পুহ আৰু মাঘ মাহত পালন কৰা হয়। নেক্সট, বিশ্ব জল দিৱস 22 মাৰ্চ তাৰিখে পালন কৰা হয়। নেক্সট, বিশ্ব বন দিৱস 21 মাৰ্চ তাৰিখে পালন কৰা হয়। নেক্সট, বিশ্ব স্বাস্থ্য দিৱস 7 এপ্ৰিলত পালন কৰা হয়। নেক্সট, বসুধা দিৱস 22 এপ্ৰিলত পালন কৰা হয়। নেক্সট, বিশ্ব জনসংখ্যা দিৱস 11 জুলাইত পালন কৰা হয়। নেক্সট, ধঁপাত নিষিদ্ধ দিৱস 31 মে তাৰিখে পালন কৰা হয়।